গাইজ আজি মই এটা এম্প্লিফায়াৰ 2 ohms নাই তাতে 2 ohms থকা নিচিনাকৈ সেম 2 ohms নিচিনা বজাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। তো হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? তো মাঘ বিহুত মই এখন প্ৰগ্ৰেম মাৰিছিলোঁ হাই ল' এক্সপিয়াৰ। তো টপ দুটা আছিলে আৰু ডিউল বেছ এটা আছিলে। তো 2 ohms নোহোৱা এম্প্লিফায়াৰ যিটো নেকি আহোজা 7 ডি গ্লাছ 7000। তো সেই এম্প্লিফায়াৰটোতে মই 2 ohms নাই, তথাপিতো কিন্তু এক্সপিয়াৰ টপ এটা চেনেলত আৰু এটা চেনেলত ডিউল বেছ এটা বজাইছোঁ। তো আপোনালোকক মই প্ৰগ্ৰেমখন দেখুৱাই দিছোঁ। তো কেনেকৈ মই প্ৰগ্ৰেমখন মাৰিলোঁ তো চাই লওক আপোনালোকে, আৰু চেনেলটো যদি নতুনকৈ আহিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তো এয়া হৈছে এম্প্লিফায়াৰটো 7000 আহোজা ডি গ্লাছৰ XDA 7002। এইটো যিটো ৰঙা কেবলটো আছে এইটো এ চেনেলত দিয়া হৈছে। তো এ চেনেলত এইটো ল' দিয়া হৈছে ডিউল বেছ আহোজা 2600, আৰু এইটো চেনেলত আপোনাৰ বি চেনেলত টপ জোৰ দিয়া হৈছে, সেইটো হৈছে SPX 800 আহোজাৰ। তো মানে টপকেইটা মই ইম্পিডেন্সটো চিৰিজ কৰি দিছোঁ যিটো নেকি 16 ohms হৈ গৈছে। তো আপোনালোকে যদি আহোজাৰ SPX 800 টপ আছে তেনেহ'লে টপযোৰ চিৰিজ কৰি দিব। তো এয়া হৈছে আহোজাৰ ক্লাছ ডি এম্প্লিফায়াৰ। আপোনালোকে দেখি আছে এটা এম্প্লিফায়াৰ, ইফালে বি চেনেলত টপ দিয়া আছে, এ চেনেলত বেছটো দিয়া আছে। তো ইফালে মিক্সাৰখন ষ্টেঞ্জাৰৰ 12 চেনেল, আৰু কানেকশ্যনটো ইফালে দেখিছে আপোনালোকে চিৰিজত কৰা আছে টপকেইটা, আৰু ল'টো ডাইৰেক্ট এ চেনেলৰ পৰা গৈছে। যদিহে আপোনালোকে ইম্পিডেন্সটো চিৰিজ কৰিব জানে তেনেহ'লে আপোনালোকে কিন্তু এই কানেকশ্যনটো কৰিব, যদি নাজানে কিন্তু আপোনালোকৰ স্পীকাৰ জ্বলি যাব, নহ'লে এম্প্লিফায়াৰৰ কিবা ফল্ট আহিব পাৰে। তো আপোনালোকে জানি পেলাইহে কৰিব। আৰু এই চিৰিজ ইম্পিডেন্সটো কৰিলে আপোনালোকৰ অকণমান লং থ্ৰ'টো কমি যায়, হ'লেও মানে চাউণ্ডটো ক্লিনে আহে। আৰু আপোনালোকে যদি মিক্সাৰৰ মাষ্টাৰ ভলিউমটো অকণমান বেছিকৈ দিয়ে তেনেহ'লে বজাব পাৰে ঠিক ঠাক। যদিহে জানে কানেকশ্যনটো কৰিব, যদি নাজানে কিন্তু আপোনালোকৰ স্পীকাৰ কাটিব। আৰু আপোনালোকে বজাই পাইছে নেকি কমেণ্ট কৰি জনাব। তো আপোনালোকে চাউণ্ড টেষ্টটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে এনেকৈ বজাই পাইছে নেকি কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব।